হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই মামাৰ ঘৰত গৈছিলোঁ, তাতে পোহৰ সভা হয়, পালনাম হয়। আৰু মই পিছৰ দিনাখন ভিডিঅ' কৰিছোঁ পালনামৰ দিনা, মানে পোহৰ সভাৰ দিনা। সেইদিনাখন মানে কি নিয়ম, সেয়েহে আপোনালোকক দেখুৱাই আছোঁ। এয়া চবৰে ঘৰৰ সন্মুখত মানে ৰাস্তাত আগফালে এনেকৈ গামোচা পাৰি দিয়ে, চাকি জ্বলায় আৰু এনেকৈ নগৰ কীৰ্তন ঘূৰিব আহে গোটেই গাঁওখন। এনেকৈ মানে মন্দিৰ য'ত মানে নামঘৰৰ এনেকৈ কিখন লৈ ভাগৱত গীতা এনেকৈ লৈ গোটেই ঘূৰি ফুৰে গোটেই গাঁওখন। আৰু এনেকৈ গামোচা পাৰি দিয়ে আৰু এই গামোচাখনত ধূলিয়ে চবৰে মূৰত দি দিয়ে, তেতিয়া মানে যাতে আমাৰ যিমান বেমাৰ আজাৰ চব মানে আমাৰ নোহোৱা হৈ যায় আৰু আমাৰ মানে ভালে কুশলে থাকে। সকলে ৰাইজৰ ধূলি এনেকৈ লয়, ভকতহঁতৰ ধূলি চবৰে মূৰত এনেকৈ দি দিয়ে, আশীৰ্বাদ হিচাপত লওঁ আমি সকলোৱে। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, স্কিপ নকৰাকৈ। এয়া চবে ওলাইছে, এতিয়া আমি নামত যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তাতে পূৰা নাম কীৰ্তন মানে চলি আছে আৰু হ'ল। আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু তাতে কেনেকৈ মন্দিৰটো ইমান ধুনীয়া, তাতে চাই আপোনালোকে ক'ব আগতে কেনেকুৱা আছিল নামঘৰটো, এতিয়া মানে ইমান ধুনীয়া কৰিছে নামঘৰটো। তাতে চাব নামঘৰটো। আৰু আমি নামঘৰত সকলোৱে যাই আছোঁ আৰু ভাল লাগে, সকলোৱে লগ হওঁ নহয়। যেতিয়া মানে সেইদিনা পোহৰ সভাত চবৰে জীয়েকবিলাক যে বিয়া দিয়া জীয়েক চবেই আহে ইয়াতে। মোৰ মাও আহিছে, মোৰ মা হয়, মোৰ মাহী হয়, তাৰপিছত মামী হয়, চবেই একেলগে যাই আছোঁ। গাঁওখনত যিমান মানে বাহিৰত মানে জীয়ৰী মানে বিয়া দিয়া জীয়ৰী মাখা চবেই আহে সভাৰ দিনা, ভাল লাগে। আৰু ইয়াতে নামঘৰটোত আমি আহি পালোঁ। এইখন ৱালখনত এইবিলাক মানে আকৌ কি কৰিব, এনেকুৱাকৈ আৰ্ট কৰিব লগাই দিব। সিফালে এইখিনি গোটেই হৈ গৈছে, সিফালৰখিনি হোৱা নাই, সেইখিনিও কৰিব চাগে, কৰিব। তাৰপিছত এনেকৈ ধুনীয়া লাগে চাবলৈ। ইমান ভিতৰৰ এখন গাঁৱত ইমান ধুনীয়া এটা সত্ৰ চায়ে কিবা মনটো ইমান ভাল লাগিছে আৰু এনেকুৱাকৈ দিছে। আৰু ইয়াতে এইটো দানপত্ৰ আৰু গেটখন চাওক ন, ইমান ধুনীয়া, মানে কি ক'ম আৰু ইমান ধুনীয়াকৈ মানে সজাইছে। মই ইমান দিন পিছত আহিছোঁ, আগতে ইমান এনেকুৱা নাছিল। আজি 9 বছৰে হ'ব মোৰ বিয়া হ'বা, ইমান দিন পিছত আহিছে, এতিয়া ইমান ধুনীয়া কৰিছে। আকৌ আৰু কৰিব, আৰু ভাল হওক, তাকে কামনা কৰিছোঁ, আৰু ভাল হওক। আৰু আপোনালোকে যদি চোৱা নাই একবাৰ আহিব, এই গাঁওখনত আহি চাব পাৰিব। এনেকুৱা নামঘৰটো ভিতৰত গাঁওখন ডাঙাপানী। আগতে ৰাস্তা ভাল নাছিল, আজিকালি ৰাস্তাও ভাল হৈ গৈছে, কোনো চিন্তাই নাই। আৰু আগতে নদী পাৰ হ'ব লাগিছিল, আজিকালি সেইবিলাকৰ কোনো টেনশ্যন নাই, ডাইৰেক্ট গাড়ীত আহিলে হৈ গ'ল। আৰু সঁচাকৈ ইমান ধুনীয়া মানে নামঘৰটো, মনটো বহুত মানে শান্তি লাগে। আৰু ইয়াতে চবেই আহে, বাহিৰৰ মানুহো বহুত আহে। আৰু এতিয়া আমি নিৰ্মালি লৈ আছোঁ, গম তেল কৰে আগাৰ দিনাই সেই নিৰ্মালিটো দি দিয়ে, এই দেখা পাইছে, নিৰ্মালি দি আমি এইবাৰ মানে মাথাত ল'ব লাগে আশীৰ্বাদ হিচাপত। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক আৰু এনজয় কৰক। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব, ভিডিঅ'টো নাকাটি ধুনীয়াকৈ মন্দিৰটো ধুনীয়াকৈ আপোনালোকে নামঘৰটো চাই থাকক। বহি ভাল লাগে, বহি পিনে
আৰু এতিয়া নাম শেষ হ'ল, দিনৰ ভাগৰ দুপৰীয়াৰ ভাগৰ নামখিনি শেষ হ'ল। আকৌ ৰাতিও হ'ব, বেলেগ নাম পাৰ্টিও মাতিছে ৰাতি। আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ, প্ৰসাদ দিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইবাৰ নাম হোৱাৰ পিছত আমি প্ৰসাদ খাই ইফালে এইটো নাটক কৰে যে, মানে এইটো ষ্টেজ বনাইছে এটা, আপোনালোকক দেখুৱাওঁ। আপোনালোকে ধুনীয়াকৈ চাই থাকক। ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে? শৰাই দুখন ইমান ভাল লাগিছে। আৰু ইয়াতে নাট্য হয়। তাৰপিছত ইয়াতে বাহিৰৰ মানুহ আহি ইয়াতে ভাওনাও কৰে। আৰু আমাৰ মাইনাক দেখিছেনে? পূৰা ভাল পাইছে তাই, তাতে পূৰা দাউৰি আছে। আৰু এই ছোৱালীবোৰে এনে ফটো উঠি আছে তাতে। ধুনীয়াকৈ বনাইছে ষ্টেজটো। আৰু বাহিৰৰ এই অলপমান আগতে মানে কৰোণাৰ কিহৰ কাৰণে অলপ হয়তো বাহিৰৰ এনেকৈ ভাওনা চাওনা নহ'ল। আৰু বেছি ইমান কিয় দিয়া নাই ওপৰৰ পৰা। আৰু যদি ভাল পৰিস্থিতি হ'লে হয়তো আৰু অহা বছৰ হ'ব, বাহিৰৰ মানুহ মাতিব, ভাওনাও হ'ব। আৰু এতিয়া আপোনালোকক পৰিৱেশটো দেখাইছোঁ, দেখিছে ইমান ধুনীয়া। সত্ৰ ৰঙাপানী আটা সত্ৰ, শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটা সত্ৰ ৰঙাপানী। এনেকৈ কি ধুনীয়াকৈ বনাইছে দেখিছেনে? সেইফালে নামঘৰটো, আৰু ইফালে নাট্য হয়। ফাংচন হ'লেও ইয়াতে তাতে ফাংচন কৰে নকৰে সেইটো মই নাজানো। ইয়াতে ভাওনাই কৰে ইয়াতে, সেইবাবে এইটো বনাইছে। আৰু বাহিৰৰ মানুহ আহিলে। আৰু শৰাইখন দেখিছে ইমান ধুনীয়াকৈ বনাইছে। আৰু অলপ পিছত আমি প্ৰসাদ খালোঁ, ভোগ দিছে। ভোগ প্ৰসাদ খাই সকলে খাই লৈ এইবাৰ আমি ঘৰত আহিম। আৰু আপোনালোকে ভিডিঅ'টো চাই আজি কেনেকুৱা পাল? যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু যদি বেছিকৈ ভাল লাগিছে শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাল। আৰু আজিৰ কাৰণে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু আপোনালোকে কেতিয়াবা কোনোবা আহিব খুজিলে আহিব পাৰে, মন্দিৰটো চাব পাৰে, নামঘৰটো। আৰু আমি এতিয়া তাতে পুচকাৰ এখন দোকান দিছিল, নিকুৱে মানে মাহী ছোৱালীটো খাই তাৰপিছত তাইৰ পৰা মোক এটা খুৱাই দিছে। আৰু কাৰণ খিচাৰি খালোঁ, খিচাৰি খাই আৰু পুচকা তথাপি এটা খালোঁ আৰু ভাল লাগে। আৰু আজিৰ কাৰণে তেতিয়াহ'লে বাই বাই। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।